हेलो फ्रेंड्स की खबर आशा करिছোঁ সকলো ভালে আছে আৰু লগতে আমাৰো ভাল আৰু সুপ্ৰভাত ৰাতিপুৱা একবাৰ উঠিলোঁ গা পা ধুই ল'লোঁ এতিয়া আমি যাম আজি একদম মানে এটা স্পেচিয়েল দিন আছে আৰু তাৰপৰা তালৈকে যাম আমি তিনিটাই যাম আৰু আমাৰ ঘৰৰ মানুহখিনিও যাব আৰু আমাৰ বাপেক পুতেকৰ ৰাতিপুৱাই খুব কাজিয়া লাগিছে দেখিছেনে বিচনা কাপোৰ পুতেক ক'ত ওলাই নাই খুব কাজিয়া লাগি থাকে ৰাতিপুৱা উঠে এনে আৰু এয়া ভাত খাই মেলি আমাৰ হৈ গ'ল এতিয়া আৰু এইফালে এয়াও খাই আছে আৰু এয়া আমাৰ অনৰ হৈ গ'ল আৰু ময়ো লাহে লাহে ওলাবলৈ লৈছোঁ যাবলৈ লৈছোঁ চবকে দেখুৱাই দিয়া দুনুকলি যাক দেখুৱাই দিয়া আমাৰ আৰু এইফালে ৰৈ ৰৈ আমাৰ আমনি লাগি গৈছে অটো নাহে তাৰপিছত অটো আহিলে আকৌ অটো অহাৰ পিছতে গাড়ীখনত উঠিলোঁ আকৌ গৈ পেলাই চক বজাৰত নামিলোঁ তাত নামি পেলাই আমাক কাঁহী বাচন ল'লোঁ মানে বাচন ল'লোঁ কাঁহী বাতি ঘটি লোটা এইবোৰ ল'লোঁ আৰু অকণমান লৈ ল'লোঁ মিঠাইও একেলগে মিঠাই লৈ পেলাই আৰু এখেতে যে আমাৰ ভনী জোঁৱাই মা আৰু এখেতো বাগিচাখন বহুত ধুনীয়া হৈছে আৰু এখেতে ভাত আঞ্জা বনাই আছে বৰ ধুনীয়া হৈছে খানাবোৰ বৰ ক'ব লাগিব বৰ ধুনীয়া বনাইছে দেই আৰু এইফালে আমাৰ ভনী জোঁৱাই বনাই আছে পায়স আৰু পায়সখিনিও বৰ ধুনীয়া হৈছে আৰু আমাক খাই বাই বাই কৈছে ভাবিলোঁ অকণমান ছোৱালীজনীক লৈ আমি ফুৰিবলৈ যাওঁ এখেতে লাজ কৰিছে এয়া আৰু এইফালে ডাঙৰ মোমায়েকে খুৱাইছে পায়স চায়স গোটেইখিনি খুৱাই মেলি একদম ধুনীয়াকৈ পেলাই হেৰি কৰি দিলে তাৰ পাছতহে সৰু মোমায়েকক খুৱাব আৰু এইফালে সৰু মোমায়েকক খুৱাবলৈ লৈছে ডাঙৰ মোমায়েকৰ হৈ গ'ল আৰু ইয়াৰ পায়স খাই আছে তাই বৰ ধুনীয়াকৈ পায়সখিনি মিঠা যে সেইকাৰণে খাই আছে বাৰু কণাও নাই আৰু আমাৰ ধুনুকলি যাই কৈছে মা ময়ো খাম মোকো খুৱাই দিয়া সি ঠেহ পাতিছে আৰু এইফালে মোমায়েকে মাকে কৈ আছে মানে আলু খুৱাই দিয়া কিন্তু জ্বলা আলু খুৱাই দিছে তাইক জ্বলা আলু খুৱাই দিলে তাইক খুব কান্দিব আৰু মোমায়েকৰ হাতখন নিলেই কান্দিব তাই ভয় কৰিছে জ্বলা খুৱাই দিছে যে সেইকাৰণে এয়া দেখিছেনে তাই ভয় কৰিছে জ্বলা খুৱাই দিয়াৰ কাৰণে এতিয়া হৈ গ'ল যেনে তেনে মোমায়েকে ডাঙৰ মোমায়েকে অকণমান মিঠা খুৱাই দিছে বাৰু আৰু আমাৰ সৰু মোমায়েকে নিদিলে ভয়তে দিব নোৱাৰিলে দেও কান্দিছে যে তাই তেওঁৰ হাতখন নিলে মানে ভয় কৰে তাই সেইকাৰণে আৰু আমাৰ উপচেন এডাল দিলে আৰু আমাৰ শুনি খং কৰিছে আৰু এইফালে খানা দিবলৈ লৈছোঁ আমি এয়া মই আকৌ বিলনি দেই বিলাই আছোঁ আৰু ৰুবে বৰ ধুনীয়াকৈ সজাই মেলি দিছে আৰু মই দি আছোঁ মানে
ইফালে ৰুবুৱে সজাই ধুনীয়াকৈ দি আছে, মই দি আছোঁ এয়া। আৰু আমাৰ ধুনুকলি যাই নিজে নিজে খাইছে আজি বাৰু, বৰ ধুনীয়া লাগিছে নিজে। আৰু এয়া হৈছে দেউতা, মানে সেই আমাৰ ভনীজোৱাৰ দেউতাক। আৰু তেখেতে কৈ আছে যে ছোৱালীজনীক মানে আমাৰ ইয়ালৈ আহিলে খুব ককাকে হুলস্থুল কৰে, তাত গ'লে হেনো ককাকৰ ওচৰলৈ নাযায়, ভয় কৰে, তাকে কৈ সকলোৱে হাঁহি আছে। আৰু আমি এতিয়া বাই বাই টাটা কৰিলোঁ, এতিয়া মানে ঘৰলৈ আহিবলৈ বাই বাই টাটা, বাই বাই। আৰু আমি আহি পালোঁ আলহী খাই, আৰু আহি পেলাই অকণমান জিৰণি লওঁ, মানে বহিলোঁ। আৰু ধূপ চাকি সকলো দি ল'লোঁ, এতিয়া চাকি বন্তি দি ল'লোঁ, লৈ পেলাই বহিলোঁ। আৰু মই নতুন ইউটিউবাৰ হয়, আৰু অকণমান চেষ্টা কৰিছোঁ মানে দিবলৈ ভিডিঅ'বোৰ। আৰু যদি বেয়াও হয়, আপোনালোকৰ নিজৰ বুলিয়ে, নিজৰ বুলিয়ে ভাবি আঁকোৱালি যাতে সকলোৱে লয় আৰু মৰম চেনেহ দিয়ে। আৰু সকলোৱে যদি আশীৰ্বাদ কৰে নিশ্চয় আগলৈ ভাল হ'ব পাৰে, আৰু তাকেই কামনা কৰিলোঁ। আৰু আমি আৰু এয়া আমাৰ বাপেক পুতেকে এনেকৈ শুই আছে, ভাগৰ লাগিছে হেনো, এয়া কম্বলৰ তলত। হেল্ল' হাই দিয়া। যদি আমাৰ ভিডিঅ'টো ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ, আজিলৈ।